সো ফ্ৰেণ্ডছ এতিয়া নতুন বছৰ আহিছে আৰু 2018 চনটো এটা সময়ত আমি ওয়েলকাম কৰিছিলোঁ এতিয়া 2018 চনটো আমাৰ বিদায় দিব হৈছে 2018 চনটো প্ৰত্যেকৰ জীৱনত বিভিন্ন ধৰণৰ ঘটনা ঘটিছে মেমৰেবল দুখ লগা সুখৰ বিভিন্ন ধৰণৰ পজিটিভ নিগেটিভ বিভিন্ন ধৰণৰ ঘটনা ঘটিছে আৰু এতিয়া 2018 চনটো আমি বিদায় দিব লাগিব আৰু একে সময়তে আমি নতুন বছৰ এটা অৰ্থাৎ 2019 চনক আমি আকোৱালি ল'ম সো ফ্ৰেণ্ডছ এই ক্ষেত্ৰত আমাৰ ম্যাক্সিমাম মানুহৰ এতিয়া যেটো ট্ৰেন্ডিং মানে ট্ৰেন্ড হ'ব এটো হৈছে কি এতিয়া প্ৰত্যেক মানুহে ৰিজলিউশন ল'ব ৰিজলিউশন বিলাক বিৰাট ভাল লাগে শুনি ৰিজলিউশন প্ৰত্যেকে ল'ব কিছু মানে জিম কৰিম বা কিছু মানে ফেসবুক নকৰো ফেসবুকত বেছি সময় নষ্ট নকৰো ক্ৰিয়েটিভ কাম কৰিম WhatsApp আদিত বেছি সময় নষ্ট নকৰো বা বিভিন্নজনে বিভিন্ন ধৰণৰ ল'ব মুঠতে কিছু মানে সোনকালে উঠিম এটো একদম টপ এটো মানে একদম মানে টপত থাকিব আৰু ফাৰ্স্ট অন মানে ট্ৰেন্ডিং মানে টপ 1 সো হেতু থাকে ৰাতিপুৱা সোনকালে উঠিম মৰ্নিং ৱাক কৰিম বা এনেকুৱা বিভিন্ন সো এইবিলাক ৰিজলিউশন মানে প্ৰতি বছৰে লৈ আহা হৈছে কিন্তু এটা কথা আপুনি চাব যে ৰিজলিউশন যেতিয়া লোৱা হয় সেই ৰিজলিউশনটো যদি প্ৰত্যেকেটো লয় সো প্ৰত্যেকে যদি সেই ৰিজলিউশনটো মতে হেতু শেষ কৰিলে অৰ্থাৎ 2019 চনত যেনিবা ললে মৰ্নিং সোনকালে উঠিম বুলি লৈ ললে তাৰ পাছত হেতু এক বছৰ কন্টিনিউ কৰাৰ পিছত হসাকে মৰ্নিং উঠা হলা এতিয়া নতুনকে আকৌ 2020 চনত মৰ্নিং সোনকালে উঠিম বুলি ৰিজলিউশন ল'ব নালাগে তেতিয়া বেলেগ এটা ল'ব পাৰিব সো এই যদি কামটো কৰিব পাৰিলে হয় তেতিয়া হলে আমাৰ যেনেকৈ এতিয়া এন্ড্ৰইড মোবাইল বিলাক যেনেকৈ এই কেতিয়াবা কিটকেট টাপা গৈ ললিপপ হল টাপা গৈ এতিয়া আৰু কিবা কিবি অৰিঅ হৈ গৈছে সো এটো আপগ্ৰেড হৈছে কিন্তু যদি প্ৰতিবাৰতে একে জেগাতে থাকি যায় হি সদায় জেলিবিনতে থাকিলে হয় বা কিটকেটতে সদায় থাকিলে হয় আমাৰ যেটো সিস্টেম হেতু একচুয়ালি ক'ব গলে আমি আপগ্ৰেড হোৱা নাই প্ৰত্যেক মানুহৰ ক্ষেত্ৰত মানে ম্যাক্সিমাম মানুহৰ ক্ষেত্ৰত মই কথাটো কৈছো গতিকে কি হয় আমি ৰিজলিউশনটো ৰাখো ৰিজলিউশন নৰখা নহয় কিন্তু ৰিজলিউশনটো মতে আমি হাইষ্ট এক মাহ মান আমি মানাৰ পিছত আকৌ সেই একেটা ৰিজলিউশনে আমি নেক্সট বছৰৰ কাৰণে মানুগে গম পাইছানে সো প্ৰতিবাৰ আমাৰ হেতু হয় তাৰ ফলত আমি একেটা ৰিজলিউশনকে আজি সৰুপা ডাঙৰলৈকে মানিয়ে আহিছো নেকি সোনকালে উঠিম জিম কৰিম বডি বনাম কিবা কৰিম মুঠতে কিবা কৰিম আৰু সো ফ্ৰেণ্ডছ এতিয়া মোৰ আজি ভিডিঅ'ৰ যেটো টপিক হেতু এনেকুৱা যে আমি ৰিজলিউশন বিলাক কিয় বাৰু লও আৰু লৈ পেলা আমি তাক পালন কৰিব নোৱাৰো এক মাহ মানৰ পিছত আমি তাক কিয় কন্টিনিউ কৰিব নোৱাৰো কাৰণ কি হয় 2019 চনৰ প্ৰথম মাহটোত এনেকুৱা লাগে নতুন বছৰ বা সব কাম নতুন হ'ব লাগিব নতুন কিন্তু কি হয় ফেব্ৰুৱাৰী আহিব মাৰ্চ আহিব এপ্ৰিল আহিব তাৰ পিছত এনেকুৱা লাগে একেটাই বৰিং বছৰ একেই বৰিং অনুভৱ সো ক'ব গলে কি হয় আমি প্ৰথম অৱস্থাত হাই হৈ থাকো এতিয়া কথাটো হৈছে এই হাইটো যদি প্ৰতিদিনে আপুনি অনুভৱ কৰিব পাৰে তেতিয়া ৰিজলিউশনটো ৰাখিবলৈ সুবিধা হয় ৰিজলিউশন মতে আপুনি কাম কৰিবৰ কাৰণে আপোনাৰ মনত সেই যেটো এনথুজিয়াজম যেটো সেই পাৱাৰ হেতু থাকে মানে 1 জানুৱাৰী দিনটোত আমি যিমান নিজক স্পেশাল অনুভৱ কৰিম আমি সময়বিলাক দিনটো মানুহবিলাক আমি যেটো স্পেশাল অনুভৱ কৰিম সেই স্পেশাল অনুভৱটো আমি 2019 ৰ 1 মে দিনা 2019 ৰ 1 জুলাইৰ দিনা অনুভৱ কৰিব লাগিব যে নতুন ভাৱটো আমাৰ তেতিয়ালে নেথাকাৰ ফলত কি হয় আকৌ হ'ব দে 2020 চন আকৌ আহিব নহয় তেতিয়া কৰিম সো হে জানুৱাৰী মাহটোতে ৰিজলিউশনখিনি আমি একচুয়ালি ৰাখিব পাৰো তাৰ পাছত আমি তাক কন্টিনিউ কৰিবগে নোৱাৰো গতিকে ফ্ৰেণ্ডছ ইয়াত এটা কথাই মই ইয়াত ক'ব বিচাৰো যে আমি এটো ভাবিব নালাগে সেই কাৰণে কৈছো ৰিজলিউশন বিলাক কেৱল নতুন বছৰ বুলি সেই কাৰণে ল'ব নালাগে এই কাৰণে ল'ব নালাগে যে নতুন বছৰৰ 1 জানুৱাৰীৰ পৰা অমুক কৰিম এনেকে যেতিয়া লয় হেতু ৰিজলিউশন ৰাখিব নোৱাৰে কিয় নোৱাৰে জানুৱাৰী মাহটো নতুন লাগে ফেব্ৰুৱাৰী মাহটো নতুন লাগে মাৰ্চ এপ্ৰিল বিহু আহাৰ পিছত মে জুন জুলাই পোৱাৰ পিছত আৰু একে বৰিং বছৰ একেই কিবা কিবি কাম একেই লাইফ সাকস টাইপ হৈ যায়গে গতিকে আলটিমেটলি কি হয় মানুহে ৰিজলিউশনটোক ৰখাবগে নোৱাৰে গতিকে ইয়াত আমি এটাই কৰিব লাগে হেতু হৈছে কি আমি নতুন বছৰ আহিছে নতুন বছৰ বুলি ৰিজলিউশন লওঁ তেনেকুৱা মানসিকতাৰ আমি ৰিজলিউশন ল'ব নালাগে আমিতো নিজে জানিছো আমাৰ কি কমি আছে মই নিজে জানিছো যে মই অমুকত দুৰ্বল মই তমুকত দুৰ্বল আপুনিও জানে যে মই অমুকত দুৰ্বল তমুকত দুৰ্বল এইখিনি মোৰ যদি উন্নতি হৈ যায় তেতিয়াহলে মই জীৱনটোত আৰু উন্নতি কৰিব পাৰিম প্ৰত্যেকে নিজৰ বিষয় হেতু জানে কিন্তু সেই চেঞ্জ কৰিবৰ কাৰণে নতুন বছৰৰ জানুৱাৰী 1 তাৰিখলৈ ওয়েট কৰিব নালাগে 1 তাৰিখৰ কথা বাদ দিয়ক আপোনালোকে নিজে ভাবি লওক যে আজিৰ পৰা এতিয়াতো হাই টাইম মানে এতিয়া নতুন বছৰ আহি আছে গতিকে আপোনালোকৰ ভালো হ'ব কিন্তু আপোনালোকে নতুন বছৰ বুলি ৰিজলিউশন ল'ব নালাগে নতুন বছৰ আহিছে সেই বুলি আপোনালোকে ৰিজলিউশন ল'ব নালাগে আপোনালোকে জাস্ট ৰিজলিউশন এই বুলি লওক যে মই নিজক আপগ্ৰেড কৰিম
আৰু বহুত এসোপামান নল'ব ফ'কাছটো নহ'লে ক্লিয়াৰ নহয় যেনেকৈ আপোনাৰ ব্লাৰ কিবা DSLR যেতিয়া ফটো উঠে তেতিয়া যিটো আপোনাৰ ফ'কাছটো ক্লিয়াৰ হ'ব লাগে তেতিয়া বাকীখিনি ব্লাৰ কৰিবলৈ ভাল হয় অথবা তেতিয়া সেই ফটোখন দেখিবলৈ ভাল লাগে ঠিক তেনেকৈ কিবা এটা লওক যিকোনো এটা লওক মানুহে কি হয় এই বজাৰত বজাৰ কৰা নিচিনা যে শ্বপিং মলত গৈ যে চুৱেটাৰ এটা কিনিবলৈ গৈ জোতা এযোৰ কিনে মোজা এযোৰ কিনে পেটিডালো কিনে পেণ্ট এটাও কিনে তাৰপিছত ঘৰত বনোৱা কিবা কাঁহী বাতিও কিনি লৈ আহে চ' সেই কামটো নকৰিব সেই কামটোৰ পৰিৱৰ্তে আপুনি জোতা কিনিবলৈ গৈছে নহয় জোতাযোৰে কিনি আনক যদি আপোনাৰ বেলডাল ভালো লাগিছে আপুনি বেলডাল কিনিব নালাগে কাৰণ আপোনাৰ বাজেটে নুকুলায় জাষ্ট লাইক ডেট চ' আপোনাৰ সেই যিটো এনাৰ্জি আছে আপোনাৰ যিটো পাৱাৰ আছে সেইটো এটাত ফ'কাছ কৰক এটাত ফ'কাছ কৰিলে সেইটোতে যদি আপুনি সেইটোতে লাগি থাকে তেতিয়াহ'লে সেইটো উন্নতি কৰিবৰ কাৰণে আপোনাৰ ভাল হ'ব গতিকে আপুনি যদি ভাবি যে সোনকালে উঠিম বুলি ৰাতিপুৱা চ' আজি কাইলৈৰ পৰা আপোনাক সোনকালে উঠক বেলেগ একো ৰিজলিউশ্যন ল'ব নালাগে বোলে মই আজিৰ পৰা মই আৰু জিমো যাম মই সোনকালেও উঠিম মই কিতাপো পঢ়িম মই কবিতাও লিখিম মই গল্পও লিখিম মই ঘূৰিম মই ফুৰিম এইবিলাক এসোপামান কৰিব নালাগে নোৱাৰে খেলি মেলি হ'ব চ' যিকোনো এটা ৰিজলিউশ্যন ল'ব যিকোনো এটা কাম কৰিম বুলি লওক তাৰপিছত আপুনি সেই কামটো কৰিব আৰু আপোনাৰ কাৰণে প্ৰতিটো দিনেই নতুন বছৰ বুলি ধৰিব আৰু এটা কথা মই কৈছোঁ আপুনি যদি নতুন বছৰ এটা মানুহৰ এটা সংস্কাৰ বা এটা মানে পূৰা অভ্যাস হ'বৰ কাৰণে 1 মাহমান লাগে 21 দিন লাগে বোলে ক'ৰবাত মই পাইছিলোঁ গতিকে আপুনি সোনকালে উঠিম বুলি যিটো ৰিজলিউশ্যন ল'লে সেই ৰিজলিউশ্যন মতে আপুনি 3 মাহমান সোনকালে উঠকচোন 4 মাহমান সোনকালে উঠক তাৰপিছত আপোনাৰ আৰু সোনকালে উঠিম বুলি আৰু জীৱনত আৰু ৰিজলিউশ্যন ল'ব লগা নহ'ব তাৰপাছত আপুনি নেক্সট বেলেগ এটা ৰিজলিউশ্যন ল'ব পাৰিব চ' এবাৰত এটা ৰিজলিউশ্যন ল'ব আৰু সেইটো পালন কৰিবলৈ চেষ্টা কৰিব আৰু নতুন বছৰ বুলি ৰিজলিউশ্যন লোৱাৰ ভুলটো নকৰিব কোনো মানুহে কেতিয়াও নতুন বছৰত ৰিজলিউশ্যন লৈ একোডাল কৰিব পৰা নাই গতিকে আপুনি কেৱল আৰু কেৱল নিজক আপগ্ৰেড কৰিবৰ কাৰণে ৰিজলিউশ্যন লওক আৰু সেয়া নতুন বছৰ বুলি নহয় সেয়া আপুনি আজিৰ পৰাই লওক এতিয়াৰ পৰাই লওক এই লৈয়ে দিয়ক আৰু মানে গম পাইছেনে লৈয়ে দিয়ক চ' ফ্ৰেণ্ডছ ইমানেই চ' আগন্তুক বছৰটো সকলোৰে ধুনীয়া হওক আৰু মোৰ চেনেলটো মই নতুন ৰূপত লৈ গৈ আছোঁ আৰু লৈ গৈ থাকিম চ' ফ্ৰেণ্ডছ যিসকলে মোৰ এই ভিডিঅ'টো ভাল পাইছে লাইক কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰিব আৰু ঘণ্টাটো কোবাই দিব চ' ফ্ৰেণ্ডছ আজিলৈ বাই বাই